নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আচলতে বহু দিনৰ পাছতহে এটা লং ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আমাৰ এনিভাৰ্চাৰীতে এটা লং ভিডিঅ' আপলোড কৰিছিলোঁ, তাৰপাছত লং ভিডিঅ' বনোৱাও হোৱা নাই আৰু দিয়াও হোৱা নাই। আজি বনাইছোঁ। আজি দিনটো কি কৰোঁ, ক'ত যাওঁ মানে দেখাই থাকিম আৰু গোটেইখিনি আপোনালোকে চাই থাকিব। আচলতে এনেই মই লং ভিডিঅ' বহু দিনৰ পাছত বনাইছোঁ। মিনি ভ্লগ বনাই থাকোঁ, তাত ভইচ অভাৰ দিওঁ। এতিয়া মানে কেমেৰাটো অন কৰি কথা কওঁতে কিবা খেলি মেলি নিচিনা হৈছে। বহুত দিন কোৱাই নাই যে একো। পূৰা একদম ৰ'দ দি আছে, একদিন পূৰা ৰ'দেই দি আছে বাৰু। মাজে মাজে অকণমান বৰষুণ হৈছিলে, তাৰপিছত সেই ৰ'দেই হৈ আছে আৰু ঘৰতেই আছোঁ। মানে আমাৰ এক্সাম জুনৰ 8 তাৰিখে শেষ হৈছিলে, তাৰপাছত মই ঘৰতেই আছোঁ জুনৰ 8 তাৰিখৰ পৰা। আচলতে ঘৰতো নাই তেনেকৈ। প্ৰথমতে বিয়া আছিলে, সেই বিয়া দুখন খালোঁ। তাৰপাছত বেষ্ট ফ্ৰেণ্ডজনী আৰু লগৰ এজনী আহিছিলে আমাৰ ঘৰত, এটা দিন তেনেকেই গ'ল। তাৰপাছত মই ঘৰত থাকিবলৈ গ'লোঁ। ঘৰত থাকিবলৈ গৈ মই এইচ পঢ়ি অহা কলেজখনত ফিচাৰ্ছ আছিলে, তাত ফিচাৰ্ছ চাবলৈ গ'লোঁ। তেনেকেই আৰু দিনবোৰ পাৰ হৈ আছে। খেতি আৰম্ভ হ'ল, খেতিৰ পাছতে আকৌ ওচৰতে ক'ৰবাত অলপ ঘূৰিলোঁ। এদিন আমাৰ মাহীহঁতৰ ঘৰলৈও গ'লোঁ। সেই তেনেকৈ দিনবোৰ গৈ আছে। এতিয়া কলেজ খুলিবৰে হ'ল। আজি জুলাইৰ 27 তাৰিখ হৈ গ'ল আৰু 4-5 দিনৰ পাছত আমাৰ 1 আগষ্টৰ পৰা কলেজেই খুলিব। আজি আচলতে মই এফালে যাম, ক'ত যাম কৈয়ে দিছোঁ বাৰু। মানে মোৰ আজি কম্পিউটাৰৰ এক্সাম এটা আছে। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে আপোনালোকে জানেই, মই মধুপুৰত লৈছিলোঁ কম্পিউটাৰ। মানে মোৰ মাৰ ঘৰৰ পৰা অলপ আগলৈ, গতিকে যাম আৰু থাকোঁ নে আহোঁ সকলোবিলাক গম পাই থাকিব মোৰ ভিডিঅ'টো চাই গৈ থাকিলে। মই গা পা ধুই মেলি নিজৰ কৰিব লগাখিনি কৰি আজৰি হ'লোঁ। এতিয়া লাহে লাহে ওলাম দিয়ে। মই ভাইটিৰ লগতে যাম, যিহেতু ভাইটি নাৰায়ণপুৰলৈ যায়, গতিকে মোক ভোগপুৰতে সি নমাই যাব পাৰিব। গতিকে দিনটো দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব আৰু মৰম দিব। এতিয়া ৰুমলৈ আহিছোঁ মানে ওলাবলৈ বুলি। এতিয়া এইখিনিতে কনফিউজ হৈ যাওঁ, কি পিন্ধি যাওঁ আৰু গৰম এয়া। আৰু মাইকী মানুহৰ এনেকুৱা এটা হয় নহয়, এইযোৰ সেইদিনা পিন্ধি গৈছিলোঁ ভাই, এইযোৰ পিন্ধি যাম জানো, সেই তেনেকুৱাবিলাকো হয়। বাকী চাই লওঁ আৰু গৰমৰ কথা, কি পিন্ধি যাওঁ। ফাইনেলি এই কাপোৰযোৰকে পিন্ধি যাম বুলি উলিয়াই ল'লোঁ। মানে এই কাপোৰযোৰ বহুত বেছি পাতল, পিন্ধিবলৈ কমফৰ্টেবল হয় সেইকাৰণে। আৰু এই কাপোৰযোৰ লৈ লৈছোঁ, কিয় লৈছোঁ এই সকলোবিলাক গম পাব। খালী ভ্লগটো আপোনালোকে চাই থাকক আৰু অনাগত দিনত আহি থকা ভিডিঅ'বোৰো চাই থাকিব, তেতিয়াই গম পাব। আৰু এয়া মই ওলাই মেলি আজৰি হ'লোঁ আৰু এয়া আহি মই ভোগপুৰো পাই গ'লোহি। মই ভাইটিৰ লগতে আহিলোঁ। বাইকত আহোঁতে তেনেকৈ ভিডিঅ' কৰা নহ'লে আৰু মই ভোগপুৰত ৰৈ থাকিবলগীয়াই নহ'লে, মই টেম্পু এখন পায়েই গ'লোঁ। আৰু এয়া মই আহি একেবাৰে আমাৰ ঘৰৰ ওচৰৰে পাই গ'লোঁ। মানে ওচৰৰ তিনিআলিটোতে নামিছোঁ মই টেম্পুৰ পৰা। এতিয়া ঘৰ পূৰা পাই গ'লোহি আৰু। এইয়া আমাৰ ঘৰৰ পদূলি ওলাই আছে, মানে এইটো পদূলি পাৰ হ'ব লাগিব বাৰু, নেক্সটটোহে, কিন্তু পাই গ'লোহি। ফাইনেলি এয়া মই ঘৰ পাই গ'লোহি। এতিয়া বহুত বেছি ৰ'দ দিছে আৰু মাহঁতক লগ পালোঁ, কথা চথা পাতিলোঁ। আৰু আজি আমাৰ ককাৰ আচলতে তিথি, কিন্তু এনেকৈ ডাঙৰকৈ তিথি পতা নাই, মানে ভকত দুজন মাতি জলপান খুৱাইছে, গতিকে মাহঁত অকণমান তাত লাগি আছে। আৰু মই এয়া কাপোৰ কানি চেঞ্জ কৰি মেলি লওঁ। বাকী দিনটো আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব। আজি বহুত বেছি ৰ'দ দিছে, মানে বহুত বেছিয়ে গৰম পৰিছে, কি ক'ম আৰু। আমাৰ ঘৰত এনেও বহুত বেছি গৰমেই হয় বাৰু। আৰু এয়া সকামৰ অকণমান প্ৰসাদ খালোঁ। মই আজি বহুদিন ধৰি এটা বস্তু ব্যৱহাৰ কৰি আছিলোঁ, পাপায়া ফেচিয়েল কিট। ইমান বেছি ধুনীয়া নহয়, কি ক'ম আৰু। বস্তুটো শেষ হৈ গৈছিলে, শেষ হোৱা আচলতে 2 মাহমান হৈ গ'ল। আৰু আজি মোৰ ভাগ্যই ভাল, আমাৰ ঘৰলৈকে এনেকৈ লৈ আহিছিলে। আৰু মই যিটো বস্তু ব্যৱহাৰ কৰোঁ সেইটোৱে যিহেতু পাই গ'লোঁ, সেইকাৰণে মই লৈ ল'লোঁ আৰু মই বহুত ভাল পাইছোঁ লগাই। বাকী এয়া আৰু ভাইটিও লগাবলৈ ইচ্ছা কৰিলে, সেইকাৰণে তাকো লগাই দিলোঁ। সিটো ৰ'দত খেলি মেলি গোটেই ক'লাই হৈ আছে। তাৰপাছত আমি চবেই মিলি ভাতো খাই ল'লোঁ। ভাতত এয়া দেখিছেই নহয়, সকাম আছিল যিহেতু তেনেকৈ একো বনোৱা নাই। ভাত বনালে, আলু পিটিকা, লগতে মগুৰ দালি অকণমান বনালে। হেল্ল' এভৰিৱান, এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া কম্পিউটাৰ এক্সাম দিবলৈ ওলাইছোঁ। মানে এক্সামটো গৰমৰ কাৰণে পাছবেলালৈ দিলে, মানে 4টাৰ পৰা 5টালৈ হ'ল এক্সামটো। আৰু এতিয়া এখন বিয়া খাই পেলাইহে মানে এক্সামলৈ যাম। আমাৰ লগৰ ছোৱালীজনীৰ ভনীয়েকৰ তুলনি বিয়া, তাতো এবাৰ সোমাই যাম, আপোনালোকক দেখাই থাকিম, চাই থাকক। এতিয়া আহি আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ঘৰলৈ, মানে তাইৰ লগতেই যাম যিহেতু তাই স্কুটিত। আৰু ভাইটিয়ে মোক সিহঁতৰ ঘৰত থ'বলৈ আহিছে, মই চিনি নাপাওঁ যে, হয়নে? মানে অকণমান চাইকেল চলালে আৰু তাৰ চখটো। মই সিহঁতৰ ঘৰত আহি পাইছোঁ, তাই ওলাই মেলি ৰেডি হৈ আছিলে। যিহেতু আমাৰ এক্সামলৈ অলপ দেৰিও হৈ আছিলে, লগতে বিয়াখনতো সোমাই যাব লাগে, সেইকাৰণে আমি লৰালৰিকৈ বিয়ালৈ বুলি গ'লোঁ। বিয়াত আচলতে আমি বেছি টাইম নকৰিলোৱে, যিহেতু বহুত বেছি গৰমো পৰিছে। তাতে গৈ অকণমান বহি খালোঁ। খাই কৰি আমি সকলোৰে লগত অকণমান ফটোও উঠিলোঁ, যিহেতু কইনাৰ লগত ফটো উঠিবই লাগিব, লগতে কইনা বাইক আমাৰ লগৰে, সেইকাৰণে এয়া ফটো উঠিলোঁ অকণমান। উঠি আমি ৰৈ নাথাকিলোঁ। তাৰপাছতে বেষ্ট ফ্ৰেণ্ডজনী আৰু মই গ'লোঁ পৰীক্ষা দিবলৈ বুলি। আৰু সিহঁতৰ ঘৰৰ পৰা মধুপুৰলৈ বেছি দূৰ নহয়ও বাৰু। আৰু পৰীক্ষা দি থাকোঁতে
ভিডিঅ' কৰাটো অসম্ভৱ। এয়া এক্সাম হলৰ পৰা ওলায়ে কাষৰ দোকানখনতে আমি চব ৰৈছিলোঁ, ৰৈ তাতে ভিডিঅ' উঠিলোঁ, ফটো মাৰিলোঁ, কথা পাতিলোঁ আৰু ধুনীয়াকৈ আমি দুয়োজনী সকলোকে বিদায় দি দোকান এখনলৈ আহিলোঁ কিবাকিবি খাবলৈ। কিবাকিবি খোৱাটো আমাৰ মানে আগৰে অভ্যাস, আমি এই দোকানখনত কিবাকিবি এটা লওঁৱেই। আৰু এয়া লিচি ল'লোঁ, লগতে চুয়াষ্টিক ল'লোঁ আৰু কিবা চিপছ দুটামান লোৱা হৈছিলে বাৰু। সেয়া খাই মেলি আমি এয়া ঘৰলৈ বুলি আহি আছোঁ। এতিয়া একদম মানে পৰীক্ষা চৰীক্ষা দি মেলি দেখুৱাইছিলোঁ অহাটো, এতিয়া একদম ঘৰ পাই গ'লোহি। ঘৰ পাই ইমান বেছি গৰম, গা চা ধুই মেলি ল'লোঁ। এতিয়া গৰম যদিতো চাহ খামেই, এতিয়া চাহ বনাওঁগৈ, আপোনালোককো দেখাই থাকিম, চাই থাকক। এয়া ভণ্টি, এয়া মই লৈছোঁ চাহ বনাবলৈ, লাল চাহে বনাইছোঁ যিহেতু মা আৰু ময়েই খাম। ভণ্টি আৰু ভাইটিয়ে চাহ নাখায়েই, পেহী ঘৰত নাই, দেউতা যিহেতু ঘৰত নাথাকেই। বাকী এয়া চাহ খাই হোৱাৰ পাছতেই ভণ্টি আৰু মই ভাতৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ বুলি ল'লোঁ। এয়া তাই ডিমৰ দম বনাম বুলি কৈছিলে, সেইকাৰণে ডিম আৰু আলু বইল কৰিবৰ কাৰণে এয়া প্ৰেছাৰ কুকাৰতে দি লৈছে। আৰু এইফালে মোৰ চাহো হৈ গ'ল, চাহৰ লগত এয়া কেক উলিয়াই লৈছোঁ খাবলৈ বুলি। পিছে এই কেকটো মোৰ ইমান বেছি ভাল নালাগে, যিহেতু ডিম দিয়া থাকে, মই খুব গোন্ধ পাওঁ, তথাপিও খালোঁ বাৰু। চাহ খাবলৈ যিমান ঠাই থাকিলেও মই এই ৰুমটোতে চাহ খাই ভাল পাওঁ, যিহেতু আগতে মই সন্ধিয়াৰ চাহকাপ এই ৰুমটোতে খাইছিলোঁ। মানে পঢ়ি থাকোঁ যিহেতু টেবুলতে চাহ দিয়েই, সেই তেনেকুৱা আছিলে, গতিকে সেয়াই আৰু। চাহ খালোঁৱেই, ভাততো লাগি আছোঁ, লগতে এই চাদৰখনত দহিও বাতি আছোঁ। পিছে এই চাদৰখন কাৰ হয়, কিয় দহি বাতিছোঁ, এই সকলোবিলাক দেখিব মোৰ নেক্সট ব্লগত, গতিকে মোৰ নেক্সট ব্লগটো আপোনালোকে মিছ নকৰিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, যিহেতু আমাৰ অকণমান অসুবিধা, গতিকে ভণ্টি আৰু মই ভাতত লাগি আছোঁ। চিটিৰ শব্দ শুনিছেই চাগে। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাকী অনাগত দিনত আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, আপোনালোকে চাব আৰু মৰম দিব। বাই।